নমস্কাৰ বন্ধু বান্ধৱীসকল, বিনিতা পাকঘৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি বিয়া খাবলৈ ওলাইছোঁ। ভাদৈ পাচালি কঁঠালগুৰি বুলি কয়। আমাৰ ইয়াৰ পৰা 8 কিলোমিটাৰমান হ'ব। মোৰ ভতিজাৰ সম্বন্ধীয় ছোৱালী, তাত মই ভিডিঅ' অলপ কৰিম বুলি ভাবিছোঁ। বিয়াত কেনেধৰণৰ আয়োজন কৰিছে, কিনো আয়োজন কৰিছে আৰু খাবলৈ কি আয়োজন কৰিছে, আপোনালোকক সেই ৰেচিপিনো কি বনাইছে দেখাওঁ বুলি মই সেই ভিডিঅ'টো অলপ আৰম্ভ কৰিছোঁ। আজি মই আপোনালোকক বিয়াৰ খোৱাৰ জুতি লোৱা দেখুৱাম। সেয়েহে আহক তেন্তে বিয়াত কেনেধৰণৰ আয়োজন কৰিছে আৰম্ভ কৰোঁ ভিডিঅ'টো। এই বিয়াঘৰ পালোহি এতিয়া আমি। ইয়াত দেখিছে নহয়, এয়া গেট, এনেধৰণৰ গেটখন সজাইছে। আৰু এতিয়া ভিতৰত সোমাওঁ, আহকচোন। ভিতৰত কেনেধৰণৰ ডেক'ৰেশ্যনবিলাক কৰিছে চাওঁ অলপ। দেখিছে নহয়, এনেধৰণৰ হৈছে। অতিথিবিলাক আহি আছে। এয়া অতিথি বহি আছে এইফালে। এনেধৰণৰ ডেক'ৰেশ্যন কৰিছে। বুজিছা, এইবিলাক এনেধৰণৰ ডেক'ৰেশ্যন কৰিছে। অতিথিবিলাক বহি আছে ইয়াত, দেখিছে নহয়। এতিয়া আমি ভিতৰত সোমাই আছোঁ। এইবিলাক বহি আছে, দেখিছে নহয়। এই এনেকুৱা ধৰণৰ ডেক'ৰেশ্যন কৰিছে ভিতৰত। এয়া অতিথিবিলাক আহিছে, বহিছে। আহকচোন এতিয়া আমি কইনাৰ ওচৰত যাওঁ। এনেকুৱা ধৰণৰ চাইডে চাইডে লাইট দিছে আৰু এনেকুৱা ধৰণৰ ডেক'ৰেশ্যনবিলাক কৰিছে, দেখিছে নহয় চাৰিওফালে। এনেকুৱা ধৰণৰ ডেক'ৰেশ্যন কৰিছে বিয়াৰ পেণ্ডেল। যিহেতু আমি মধ্যবিত্ত লোক কাৰণে ইমান হেভি নহয় আৰু জোখৰে, হ'লেও ধুনীয়া লাগিছে ডেক'ৰেশ্যন। বহিছে এইয়া আমাৰ কইনা, দেখিছে নহয়। এয়াই আমাৰ ভতিজা ছোৱালী কইনা। কইনা বহিছে। এতিয়া অতিথিসকল আমাৰ গাঁৱৰ ঘৰৰে হয়, এইবিলাক আহিছে। এতিয়া আহকচোন আমি এই ৰেচিপি ঘৰৰ ফালে যাওঁ, কেনেকুৱা ধৰণৰ আয়োজন কৰিছে। এয়া মই পাকঘৰ খোলালৈ আহিছোঁ। পাকঘৰত এতিয়া এই অতিথিৰ কাৰণে চাহৰ যোগান ধৰিছে। এয়া চাহৰ যোগানৰ বাবে পকা মিঠৈ আৰু ইডলি বনাইছে। এই কেইগৰাকী বাইদেৱে চাহ বনাই আছে। আমি জুইত ব্যৱহাৰ কৰোঁ। এয়া দেখিছে নহয়, জুইত চাহ বহাই থৈছে। আৰু এইগৰাকী বাইদেউ চাহৰ কাৰণে যোগান ধৰি আছে, বনাই আছে। খুব কষ্ট কৰিছে বিয়াৰ কাৰণে। এইবিলাক বনাইছে এনেধৰণৰ। এয়া ভাত, এয়া গাহৰি মাংস আৰু আলু বনাইছে। এয়া নিৰামিষ বনাইছে, মুৰিগণ্ডা বনাইছে, ঔটেঙা দি, আলু, মুৰিগণ্ডা এনেকৈ মাছৰ মূৰ দি পেলাই বনাইছে এনেধৰণৰ। আমাৰ এইফালে জুই ব্যৱহাৰ কৰে। এয়া দেখিছে নহয়, জুই ব্যৱহাৰ কৰিছে এনেধৰণৰ। এয়া ভাত এনেকৈ চাকি থৈছে। আৰু এয়া বিলাহী জোল বনাইছে। আমাৰ এইফালে জুইয়ে ব্যৱহাৰ কৰে, খৰিটো পায় কাৰণে। এই বিয়াত আজি নতুন এটা ছিষ্টেম দেখিছোঁ, কাঁহৰ কাঁহী ব্যৱহাৰ কৰিছে। ইয়াত দেখিছে নহয়, কাঁহৰ কাঁহী ব্যৱহাৰ কৰিছে। খুব সুন্দৰ লাগিছে কাঁহৰ কাঁহী ব্যৱহাৰ কৰাৰ কাৰণে। দেখিছে নহয়, অতিথিবিলাকক কাঁহৰ কাঁহীৰ লগত ভাত দিবৰ কাৰণে ব্যৱহাৰ কৰিছে। নতুন এটা ছিষ্টেম, খুবেই ভাল লাগিছে। আমাৰ কাঁহৰ কাঁহীবিলাক ভৰাই থৈ দিয়ে মানুহবোৰে, ভাত উঠাকে কাৰণে খাব লাগে।
দেখিছে নহয়, এইবিলাক কাঁহৰ কাঁহী ব্যৱহাৰ কৰাৰ কাৰণে ভাল হৈছে। নতুন এটা ছিষ্টেম দেখিবলৈ পাইছোঁ বিয়াত। আপোনালোকেও তেনেকৈ বিয়াত নতুনকৈ ছিষ্টেম কৰিব পাৰে কাঁহৰ কাঁহীবিলাক যদি আছে। এয়া দেখিছে নহয়, খুব ভাল লাগিছে কাঁহৰ কাঁহীবিলাক এনেধৰণৰ দিছে কাৰণে। এতিয়া ভাত দিব। এয়া সকলোকে কাঁহৰ কাঁহীতে ভাত দিছে এনেধৰণৰ, দেখিছে নহয়, সকলোকে কাঁহৰ কাঁহীত ভাত দিছে। নতুন ছিষ্টেম। এয়া কইনাৰ দেউতাক হয়। এইফালে চাই দিয়ক মামা। এনেধৰণৰ দিছে কাঁহৰ কাঁহীত ভাত। আপোনালোকৰ কাঁহৰ কাঁহীত ভাত খাই কেনেকুৱা লাগিছে? ভাল লাগিছে ন? আগত এনেকৈ কাঁহৰ কাঁহীত ভাত খাইছে নেকি বিয়াবিলাকত? নাই খোৱা ন? এবাৰ ফাৰ্ষ্ট টাইম খাইছে। এইটো ছিষ্টেম ভাল লাগিছে, কাঁহৰ কাঁহীত ভাত খাইছে। এয়া দেখিছে নহয়, গোটেইবিলাককে কাঁহৰ কাঁহীত ভাত দিছে। কাঁহৰ কাঁহীত ভাত দিয়া ছিষ্টেমটো আপোনালোকে কেনেকৈ পাইছে? কেনেকুৱা পাইছে কাঁহৰ কাঁহীত দিয়া ছিষ্টেমটো? কওক আপোনালোকে কিবা এটা। ভাল লাগিছে ন? থেংক ইউ। সঁচা ন? বিয়া খাবলৈ আহিছা তোমালোকে, কেনেকুৱা লাগিছে কাঁহৰ কাঁহীত ভাত খাই? ভাল লাগিছে। অঁ, আগত এনেকুৱা কাঁহৰ কাঁহীত ভাত খাইছানে বিয়াবিলাকত? নাই খোৱা। অঁ, ছিষ্টেমটো ভাল লাগিছে ন? ঠিক আছে। এয়া ভাতৰ লগত মাছ দিছে, দালি, নিৰামিষ ভাজি এনেকৈ দি গৈ আছে আৰু ৰিচিপশ্যনৰ মানুহবিলাকে। বাইদেউ খাইছে কাঁহৰ কাঁহীত ভাত খাই? কেনেকুৱা লাগিছে আপোনালোকৰ কাঁহৰ কাঁহীত ভাত খাই? ভালেই লাগিছে। ভালেই লাগিছেনে? অঁ, এয়া দেখিছে নহয়, কাঁহৰ কাঁহীত ভাত এনেধৰণৰ দিছে। এতিয়া আমাৰ কইনা বহিছে, এইফালে চোৱা। ইয়াৰ কইনাৰ সখীয়েক হয় এগৰাকী সখীয়েকে হয়। এয়া কইনা, এয়া আমাৰ কইনা হৈছে। এয়া অতিথি আহিছে এইফালে, এয়া বায়েক, এইফালে পেহীয়েক, এইফালে অতিথি আহিছে। এয়া দেখিছে নহয়, এয়া ঘৰৰ পেহীয়েকহঁতে বৰমাহঁতে অলপ ফূৰ্তি ফাৰ্তা কৰিছে আৰু বিয়া বুলি অলপ ফূৰ্তি কৰিছে। বায়েক, পেহীয়েক, বৰমা, দৰা অহা আগে আগে অলপ ফূৰ্তি কৰিছে। এনেধৰণৰ ফূৰ্তি কৰিছে, দেখিছে ন? আদৰিবৰ কাৰণে আমাৰ ইয়াত এনেধৰণৰ আয়োজন কৰিছে, দেখিছে নহয়। এয়া 5 গছ বন্তি জ্বলাই দৰাৰ আহিব সময় হৈছে। এতিয়া জ্বলাই থৈছে, কালিৰ পৰাই এই চাকি বন্তি গছ জ্বলাই থৈছে। এনেধৰণে আমাৰ এইফালে নিয়ম নীতিবিলাক কৰে। এয়া বিয়াৰ পৰা আহি পোনেই এইমাত্ৰ সোমাইছোঁহি। আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো টেপি দিব, তেতিয়া আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। ৰেচিপিৰ লগতে মই আপোনালোকক